হেল্ল' এভৰিৱান, বহুদিনৰ মূৰত পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো চাই। আজি মই চুজিৰ কেক বনাইছিলোঁ। চাই থাককচোন ভিডিঅ'টো। মই চুজিৰ কেক কেনেদৰে বনাইছিলোঁ। প্ৰথমতে মই 1 কাপ চুজি লৈছোঁ আৰু চুজিখিনিত মই 1 কাপ গাখীৰ লৈছোঁ। প্ৰথমতে চুজিখিনি মই গাখীৰ দি পেলাই তিয়াই ৰাখিম অলপ সময়ৰ কাৰণে, যাতে চুজিখিনিত গাখীৰখিনি ভালদৰে শুহি যায়। তেতিয়ালৈকে মই গাখীৰ দি তিয়াই ৰাখিম। প্ৰথমতে গোটেইখিনি গাখীৰৰ প্ৰয়োজন নহয়, যিমানখিনি গাখীৰ চুজিখিনি দৰকাৰ হয় সিমানখিনিয়ে দি ভালদৰে লৰাই মই 10 মিনিট সময়ৰ কাৰণে ৰাখি দিম, যাতে চুজিখিনি ভালদৰে ফুলি যায়। 10 মিনিট সময়ৰ পাছত দেখিছে মোৰ চুজিখিনি ভালদৰে ফুলি গৈছে আৰু এতিয়া এইখিনি মই ভালদৰে ফেটি ল'ম। ভালদৰে ফেটিব লাগিব, তেতিয়াহে আমাৰ চুজিৰ কেকটো কোমল আৰু ফুলা ফুলা নিচিনা হ'ব, নহ'লে কেকটো ভালদৰে নুফুলিব। সেইটো কাৰণে এই সময়খিনিত যিমান পাৰে কেকটো অলপ বেছিকৈ ফেটি ল'ব, একেটা ডাইৰেকশ্যনতে ফেটিব লাগে। আৰু এতিয়া এইখিনি ভালদৰে মই ফেটি ল'লোঁ আৰু এতিয়া ইয়াতে মই দি ল'ম আধা কাপ ময়দা। অকল চুজি দি কেকটো বনালে কেকটো ভাল নহ'ব, নুফুলিব। সেইটো কাৰণে ইয়াত আধা কাপ ময়দা মিক্স কৰিব লাগিব। আৰু এতিয়া ময়দাখিনি মই দি লৰাই লৈছোঁ। দেখিছে বহুত শুকান নিচিনা হৈছে। সেইটো কাৰণে এতিয়া ইয়াতে মই যিখিনি গাখীৰ বাকী থাকি গৈছিলে সেই গাখীৰখিনি দি ল'ম। যিহেতু 1 কাপ গাখীৰ কম হ'ল, সেইটো কাৰণে মই আকৌ আধা কাপ গাখীৰ লৈ আহিলোঁ। 1 কাপ চুজি আধা কাপ ময়দাত 1.5 কাপেই হৈছে। 1.5 কাপত 1.5 কাপ গাখীৰে প্ৰয়োজন হ'ব। আৰু এতিয়া অলপ অলপকৈ গাখীৰখিনি দি মই ভালদৰে মিক্স কৰি লৈছোঁ। বেছি পনীয়াও কৰিব নালাগে, বেছি ডাঠো কৰিব নালাগে। আৰু এতিয়া ইয়াতে মই আধা কাপ চেনি দি লৈছোঁ। চেনিখিনি মই মিক্সিত গুড়ি কৰি লোৱা নাই, আপোনালোকে ইচ্ছা কৰিলে গুড়ি কৰি ল'ব পাৰে, কিন্তু গুড়ি নকৰাকৈ দিলেও এই কেকটো বেয়া নহয়। সেইটো কাৰণে মই এনেদৰে দি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু যেতিয়া চেনিখিনি গলি যাব তেতিয়া ইয়াতে মই আধা কাপ ৰিফাইন দি লৈছোঁ আৰু ৰিফাইনখিনি দিও মই ভালদৰে মিক্স কৰি ল'ম। আৰু চাব, যদি ৰিফাইন আৰু চেনি দিয়াৰ পাছতো আমাৰ ঘোলখিনি ডাঠ হৈ থাকে, তেনেহ'লে তাত আকৌ 1 বা 2 চামুচ গাখীৰ দিব পাৰিব। চুজিৰ কেকটো যিমান ফেটিব সিমানেই খাবলৈ কোমল আৰু ফুলা ফুলা নিচিনা হয়। সেইটো কাৰণে ভালদৰে ফেটি ল'ব লাগে। আৰু এয়া দেখিছে মই ভালদৰে ফেটি যিখিনি ৰিফাইন দি লৈছিলোঁ সেইখিনি সম্পূৰ্ণকৈ মিক্স কৰি ল'লোঁ। আৰু এতিয়া প্ৰথমতে মই দি লৈছোঁ বেকিং পাউডাৰ। মই বেকিং পাউডাৰ 1.5 চামুচ ব্যৱহাৰ কৰিছোঁ আৰু বেকিং ছ'ডা আধা চামুচ ব্যৱহাৰ কৰিছোঁ। যিহেতু ইয়াত কোনো দৈ আৰু কণী ব্যৱহাৰ কৰা নাই, সেইকাৰণে আধা চামুচ বেকিং ছ'ডা দিছোঁ। তেতিয়াহে কেকটো ফুলিব আৰু খাবলৈও ভাল হ'ব। আৰু এতিয়া এইখিনি আকৌ মই ভালদৰে মিক্স কৰি ল'ম। এতিয়া কেকটো মই কুকাৰত 45 মিনিটমান সময় বেক হ'বৰ কাৰণে ৰাখি দিলোঁ। আৰু এয়া দেখিছে চুজি কেক ৰেডি হৈ গ'ল। খাবলৈও খুব ভাল হয়। এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু যদি ভাল পায় ভিডিঅ'টো তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। নতুনকৈ যিসকলে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া যিকোনো ভিডিঅ' আপলোড কৰিলে তাৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। নতুন এটা ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম।